हेलो गाइस আপোনালোকে চাই আছে ৰাজবাবু আসাম আজি মানে শিলচৰত পথাৰৰ মাজে মাজে অকলে যাই আছো মানে আজি দুৰ্গা পূজা চাব যাই আছো এতিয়া মানে কি হল মই অকলে ৰৈ গলো বাকি মোৰ লগৰ কেইটা গুচি গল তো মই এতিয়া অকলে যাই আছো কোম্পানীৰ পৰা অলপ জায়গা মানে গাড়ীত আহিলো কিন্তু ইফালে গাড়ী নাহে আৰু তো মই এতিয়া খসকাৰি যাই আছো অকলে কি কৰিম যাবতো লাগিবই পূজা বুলি ক'লে আৰু কি আৰু বলক কি আছে অকলে হলেও যাব লাগিব আৰু পূজাতো পূজাই হয় ভাই পূজা বুলি ক'লে আৰু অকলে কি বিন্দাস গৈ আছো পথাৰৰ মাজে মাজে শিলচৰত চাওক ইফালে ধাননি পথাৰ কি ধুনীয়া সেউজীয়া হৈ আছে বৰ্তমান আৰু আপোনাৰ ইফালে এইটো ৰাস্তাতে গৈ আছো মানে একদম সুনসান ৰাস্তা হয় চাওক একদম সুনসান ৰাস্তা হয় ইয়াতে মানুহ নাই একো মানে তো গৈ আছো পথাৰৰ মাজে মাজে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব কাৰণ আজি দেখুৱাম মই মণিপুৰী সমাজত দুৰ্গা পূজা তো মণিপুৰী সমাজত দুৰ্গা পূজা কেনেকুৱা হয় তো সেইটো আপোনালোকে চাওক বহুতে বেছি ইণ্টাৰেষ্টিং হয় মণিপুৰী সমাজত দুৰ্গা পূজা গতিকে খসকাৰা মানে ইমান এটা অভ্যাস নাই যদিও আজি খসকাৰি গৈ আছো আৰু উপায়টো নাই তো বলক গাইস এতিয়া আৰু টেনচন নাই কাৰণ আমি লগ পাই গেলো দাদাক লগ পাই গেলো তাৰপিছত ইফালে আমাৰ লয়া আছে লয়া এইটো লয়া আছে তো লয়া মণিপুৰী ধৰ্মৰে মানুহ হয় তো লয়াই দেখাব আজি মণিপুৰী পূজা আমাক তো বলক পূজাটো চাই লওঁ আপোনালোক তো মানে গাইছ মই এইখিনি দুৰ্গা পূজা দেখাই নাপালোঁ দেৱী বিসৰ্জন দিব লৈ গৈ আছে তো আপোনালোকক চাইডে অলপ দৃশ্য দেখায় তো গাইছ আমি আহি দুৰ্গা পূজা দেখা নাপালোঁ আৰু তো আমি আহি বিসৰ্জনটোহে দেখা পালোঁ তো যি কি নহওক আপোনালোকক বিসৰ্জনৰ অলপমান দেখাই আছোঁ ইয়াতে বহুত হাল্লা হৈ আছে গতিকে মোৰ আৱাজটো শুনা পাইছিলে নাই গম নাপাওঁ আৰু তো কৈহে আছোঁ মই তো অলপ চাই লওক এনে বিসৰ্জনটো চাই লওক মণিপুৰী সমাজৰ বিসৰ্জন কেনেকুৱা হয় আপোনালোকে ভিডিঅ'টো শেষ হ'লে ভিডিঅ'টো কাটি নিদিব বৰমাৰ পূজাৰ কিছুমান দৃশ্য মই ভিডিঅ'টোৰ লাষ্টত সোমাই দিছোঁ তো আপোনালোকে ভিডিঅ'টো কাটি নিদিয়াকৈ চাওক বৰমাৰ ৰাৱণ জ্বলাৰ কিছুমান দৃশ্য আছে তাত তো বহুত ধুনীয়া হৈছিল ডাঙৰ বনাইছিল ৰাৱণটো আৰু ৰাৱণটো আজি বৰমাত বহু বছৰ আগৰে পৰা জ্বলাই আছে তো গতিকে বৰমাত ৰাৱণটো ইমানেই ধুনীয়া হৈছিলে প্ৰায় মানুহ আপোনাৰ 5-6 হাজাৰমান মানুহ আছিলে তাত গতিকে আপোনালোককো দেখাৰ কাৰণে মই ভিডিঅ'টো লাষ্টত দি দিছোঁ যিসকলে বৰমাৰ পূজাত যোৱা নাই বা ৰাৱণ পূজা চাব যোৱা নাই সেইসকলে চাব ভিডিঅ'টো বহুতো বেছি ধুনীয়া হৈছে তো আপোনালোকে চাই লওক আজিতো পূজাখন শেষে হ'ব আজি মোটামুটি লাষ্ট তো এইটো মণিপুৰী ধৰ্মৰ পূজা হয় মানে কেনেকুৱা ধৰণত পাতে আমিও ভাল কৰি নাজানো তো মই আহি প্ৰায় পূজা ফিল্ড নাপালোঁ গৈ কাৰণ পূজা ফিল্ডলৈকে অলপ আগত আছিলে পূজা ফিল্ড তো গাড়ীত মূৰ্তি দেৱীক লৈ ঘূৰি আছে মানে বিসৰ্জন দিব নে কি সেইটোও গম নাপালোঁ ভালকৈ কাকো সোধাব নহ'ল কাৰণ সেইখিনি সময়ত মানুহখিনি ব্যস্ততাৰ মাজত আছিল তো এইখিনিয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব তো আজিলৈ বাই বাই বৰমা বাৰুৱাৰী দুৰ্গা পূজা সমিতি জ্বলনৰ লগে লগে আৰম্ভ হৈছে আজি বিজয় দশমীৰ শুভ সন্ধিয়াত ৰাৱণ দহনৰ কাৰ্যসূচী দৰ্শকৰ উপস্থিতিৰ লগতে শৃংখলাবদ্ধতা সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আতচবাজি প্ৰচলনৰ কাৰণে অনুৰোধ জনাইছোঁ যিসকল আতচবাজিৰ দায়িত্বত আছে হাউলিৰ পৰা অহা আমাৰ কাৰিকৰী বিষয়াসকল তেখেতসকলক
আতচবাজি প্ৰচলনৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু উদযাপন সমিতি তৰফৰ পৰা আতচবাজি প্ৰদৰ্শনৰ কাৰণে হাউলিৰ পৰা অহা বিশেষ কাৰিকৰীসকলক অনুৰোধ জনাইছোঁ ডাঙৰ ফুলজাৰি ফানুচ বম ছেটৰ আচমান বোলাৰ লগতে বিভিন্ন ধৰণৰ সুস্থ বৃদ্ধি কৰিবলগীয়া আতচবাজিৰে আজি ৰবন দহন কাৰ্যসূচী সমাপন হ'ব এয়া আৰম্ভণি আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ ধন্যবাদ যিসকল আতচবাজি প্ৰচলক আছে তেখেতসকলক যাতে কোনো ব্যক্তিয়ে অসুবিধাৰ সৃষ্টি নকৰে তাৰ বাবে আমি উদযাপন সমিতি তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু ভলেণ্টিয়াৰ অৰ্থাৎ স্বেচ্ছাসেৱকৰ দায়িত্বত থকা বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ নিজৰ নিজৰ কাৰ্যসূচী সমাপন কৰিবলৈ যিসকল আতচবাজি প্ৰজ্বলনৰ দায়িত্বত আছে তেখেতসকলক যাতে অসুবিধাৰ সৃষ্টি নকৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ পুনৰবাৰ আমি ঘোষণা কৰিছোঁ শান্তি শৃংখলা বজাই ৰাখি বৰমা সমগ্ৰ দৰ্শকে যেন আজিৰ অনুষ্ঠানটো উপভোগ কৰে আৰু যিসকল ব্যক্তি অতি ওচৰত আছে তেখেতসকলৰ আমি অনুৰোধ জনাইছোঁ আমাৰ পৰা আপোনালোকে নিজক বচাই ৰাখক